নমস্কাৰ গাইজ মই গীতাৰ্থী আৰু মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মাৰ ৰাতি কি কৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাই গাইজ এতিয়া মই যোনখিনি বনালোঁ সেইখিনি আপোনালোকে চালে চাগে এতিয়া মই আমাৰ সৰুকৈ এটা মন্দিৰ আছে আহক দেখাওঁহি গাইজ এয়া লক্ষ্মী মহাদেৱ কাৰ্তিক দেখিছে গাইজ আৰু যেতিয়া ৰাতি হ'ব আপোনালোকে বেছি ভাল পাব দেখি কিয় কওঁ গাইজ কাৰণ তাৰ ৰংগুলি দিব দুৱাৰমুখত চাকি দিব আৰু বহুত ভাল লাগিব মোৰ ভিডিঅ' চাই থাকিব আজি লক্ষী পূজাৰ কাৰণে মোৰ এটা আইডিয়া আহিলে আজি মোৰ পটককৈ মনত পৰিলে আজি লক্ষী পূজা এটা ভ্লগ বনাওঁ আৰু ৰাতিকৈ বেছি মই হেৰি কৰিম দেই গাইজ কালি ৰাতিকেতো বহুত মজা লাগিব দেই গাইজ বাই এনেকৈ মোৰ ভিডিঅ'টো চাই থাকিব হেল্ল' গাইজ তুলসী পুলিজোপা দেখিছে এইজোপা মোৰ ধেমাজি ককাই ৰুই থৈ গৈছিলে মানে মোৰ ধেমাজি কথা আছিলে কিন্তু মই ধেমাজি যাওঁ পুলি তাৰ পানী তুলি মৰি যাব সেইকাৰণে কি কৰিলোঁ বুকুৰ বাৰ্থডে ইয়াতে পাতিম দেই গাইজ আৰু মই যে কৈছোঁ আপোনালোকে ৰাতিকৈ দেখাম ৰাতিকৈ বহুতখিনি দেখাম গাইজ আমি যে মোবাইলত চাই থৈছোঁ ৰংগুলি বনাম দেই গাইজ বাই বাই হেল্ল' গাইজ এতিয়া মোৰ নতুন ফ্ৰক পিন্ধিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কওক মোৰ চুলি দীঘল হৈছে দেন এয়া এতিয়া মায়ে ৰংগুলি বনাব লৈছে আৰু এতিয়া গধূলি হ'ব লৈছে আৰু গধূলিকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া মোৰ ড্ৰেছ আৰু বহুত আপোনালোকে দেখিলা গাইজ এতিয়া আপোনালোকে ৰংগুলি বনাব লৈছে এয়া চাই লওক এইফালে আটা অকণমান এয়া হেল্ল' গাইজ এইটো মই ৰংগুলি বনাইছোঁ আৰু কিমান ধুনীয়া লাগিছে এয়া চাওক এয়া কালাৰ কৰাৰ পিছত চাগে আৰু ধুনীয়া লাগিব হয়নে গাইজ হয় না এয়া চাই লওক বনাইছে এয়া লভ গাইজ লভ নিশ্চয় লাগিছে দে এয়া ধুনীয়া লাগিছে চাগে কালাৰ কৰাৰ পিছত চাগে আৰু ধুনীয়া লাগিব এয়া চাই লওক ৰংগুলি ৰেডি হৈ আছে আৰু মায়ে এয়া ৰংগুলি বনাই আছে এয়া চাই লওক এয়া চাই আছে তিনিটা কিবা এটা ষ্টাইল দিছে মইতো নেজানো তথাপিও মায়ে দিছে এয়া আটা আৰু ৰং মিক্স কৰি লৈছে তেতিয়া ভাল লাগিব দেখিবলৈ ৰঙীন হ'ব আৰু এয়া চাই লওক গ্ৰীণ ৰংগুলি ৰেডি হৈ গ'ল আৰু আপোনালোকে কওকচোন ৰংগুলিটো কেনেকুৱা লাগিছে ভাল লাগিছে নে এয়া পিংক হেল্ল' গাইজ এতিয়া আমাৰ নমো কৰা হ'ল এয়া এতিয়া মায়ে পূজা চূজা কৰিছে আৰু বাৰান্দাত চাকি দিছে এয়া আহক চাওকহি হাই এয়া এতিয়া আমাৰ ৰংগুলি বনোৱা হ'ল আৰু মায়ে পূজা চূজা কৰিছে এয়া আবাৰ নমো সৰু আছে সৰু চাই এটা দেখাই আছোঁ পাকঘৰ আছে এয়া মায়ে চব ৰেডি কৰিছিলে তাৰপৰা এয়া আমাৰ নমুঘৰ ইয়াত চাকি তাকি দিছে এয়া এইফালে ব'লক গাইজ
এই আমার মোৰ ষ্টাইছ ৰংগোলী এডালে দিম তুমি সৰু এটা চাব লাগিছিল তোমাৰ সেৱাকে কৰি কেনে কৰি আমাৰ গতি নাই দুখ ক্ষমা কৰি দুখানি চৰণে দিয়া পদতলে ঠাই দুখ ক্ষমা কৰি দুখানি চৰণে দিয়া পদতলে ঠাই নাজানো বাহন নাজানো বিখন পূজা মন্ত্ৰ নাজানো চিত এতেকে পৰমেশ্বৰ দাস হৈলো চৰণাথ মোৰ গতি সাধি মেৰু আপোনালোক যে মোক কৈছিলোঁ এইডাল ৰংগোলী দেখাম বুলি এয়া এইটো ৰংগোলী এতিয়া এইখিনিতে সামৰিছোঁ আৰু ৰাতিপুৱা মোৰ ভিডিঅ' দেখিছা যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব